সম্পৰ্ক নোহোৱাকৈ আমি এটা মধুৰ সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ। এইফালে ভাইটিৰ জোৰোণ আছিলে আৰু এই ভাইটি কোন সকলো মই ভিডিঅ'টোত কৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব বুলি আশা কৰিলোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই পূবালী আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে লখিমপুৰৰ লাভলীনা বৰগোহাঁই ষ্টেডিয়াম। তাৰ কাষেৰে পাৰ হৈ আহি পাই সকলো একত্ৰিত হৈ এয়া নিয়মভাগ প্ৰথমে আৰম্ভ কৰিছে। সকলোৱে সেৱা লৈছে। তাৰ পাছতে পাছৰ নিয়মখিনি দেখাই যাম। আৰু আজি জোৰোণখনত অহাৰ সৌভাগ্যকণ ভাইটিৰ পৰাই পালোঁ, কাৰণ জোৰোণত আজিলৈকে মই আহি পোৱা নাছিলোঁ, এইবাৰেই প্ৰথম আহিছোঁ। আৰু নিয়মখিনি ধুনীয়াকৈ চাই লৈছোঁ, পাছতো যাবলগীয়া হ'ব পাৰে নহয় জানো। সেয়ে সকলোখিনি নিয়ম আমি ভালকৈ নিয়াৰিকৈ চাই যোৱাটো কৰ্তব্য আমাৰ। চকুৰে দেখিয়ে সকলো শিকিব পাৰি। এয়া ভাইটি হৈছে মোৰ মানুহজনে যিদিনাখন প্ৰথম ভাইটিক লগ পাইছিলে সেইদিনাখনেই তেওঁক কৈছিলে যে মোৰ ভাইটি নাই, আজিৰ পৰা তুমি মোৰ ভাইটি। আৰু সেই মধুৰ সম্পৰ্কটো সেই দিনাখনৰ পৰাই আৰম্ভ হৈছিল আৰু আগলৈও এই সম্পৰ্কটো থাকিব বুলি আশা ৰাখিলোঁ। আৰু সকলোৱে গৈ পোৱাৰ পাছতে চাহ খাই ল'লে। চাহ তাহ খোৱা হোৱাৰ পাছতে বাহিৰৰ ভকতৰ সমাজত যিখিনি নিয়ম আছিলে সেই নিয়মখিনি ধুনীয়াকৈ কৰাৰ পাছতে আমি ভিতৰলৈ গ'লোঁ, কাৰণ সময় হৈ গৈছে, সময়মতে জোৰোণ পিন্ধাব লাগিব। আৰু সেয়েহে আমি সকলোৱে ভিতৰলৈ বুলি গ'লোঁ। আৰু ভিতৰত কইনা ওলাই আহিলে, এটা সময় থাকে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কামখিনি নিয়াৰিকৈ কৰিব লাগে। আৰু সেই সময় হৈ গৈছে, পটাপটি কৰি আমি কইনা উলিয়াই আনিবলৈ গ'লোঁ। এয়া ওলাই আহিলে আৰু এইফালে ভণ্টি, মা আৰু খুৰীমা দেখিছে নাই, সকলো অপেক্ষা শিবিৰত বোৱাৰী কেতিয়া ওলাই আহিব। শেষত এয়া বোৱাৰী ওলাই আহিলে, কিন্তু তাই ইমান চিম্পুলত আছে, বহুত বেছি মৰম লগা। আৰু তাই দুখ ভয় আৰু মানুহ বেছিকৈ দেখি তাইও কেনেকুৱা ফিল কৰিছে তাইহে জানে নহয় জানো। বেয়াও লাগিছে, এখন ঘৰ এৰি আকৌ নতুন এখন ঘৰ আদৰি ল'ব লাগিব, কেনেকুৱা হ'ব কি হ'ব সকলো তাইৰ মনৰ মাজত কিমান খেলি মেলি হৈ আছে, সেয়া একমাত্ৰ আমি ছোৱালীসকলেহে বুজি পাওঁ নহয়নে বাৰু। আৰু সকলোখিনি নিয়ম সময়মতে কৰি অলংকাৰ পিন্ধাই, কানি কাপোৰ দি আৰু এয়া শেষত তেওঁলৈ নিয়া সকলো উপহাৰ চমজাই দিয়া হ'ল। তাৰ পাছতে সমাজলৈ, কাৰণ সমাজৰ সকলোখিনি নিয়ম কৰিব লাগিব। তাৰ আগতেই আকৌ কইনা এয়া দৰাৰ কাৰণে দৰাৰ সাজ আৰু মিঠাই দি পঠাইছে, এয়া সকলো আমি গ্ৰহণ কৰি ল'লোঁ। তাৰ পাছতে এয়া এতিয়া ভিতৰত কইনাক চিনাকি দিয়াৰ পৰ্বৰ আৰম্ভ। এইফালে খুৰীমা আৰু পেহীহঁত বহি আছে, মায়ে সকলোকে চিনাকি কৰি দিছে আৰু সকলোকে সুন্দৰকৈ খোৱাই বোৱাই কইনাই বিদায় দিয়া শেষৰ মুহূৰ্তটো ধৰি ৰাখিলোঁ।